নমস্কাৰ বন্ধু বান্ধৱীসকল মই ভাগ্যশ্ৰীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অসমীয়া ছোৱালী ভাগ্যলৈ। আজি আপোনালোকৰ লগত ক'বলৈ গৈ আছোঁ যে শিশুৰ ওজন কিদৰে বঢ়াব। আচলতে প্ৰত্যেকগৰাকী মাতৃয়ে বিচাৰে তেওঁৰ সন্তানটো শকত আৱত হওক, কিন্তু এটা কথা, শকত আৱত হ'লে যে সুস্বাস্থ্যৱান সেইটো নহয়। আচলতে যদিও ল'ৰাটো বা ছোৱালীজনী ক্ষীণ হয়, তেতিয়া যদি নৰ্মেল যিবোৰ এক্টিভিটি দৌৰা জঁপিয়া যিবোৰ কৰিব লাগে বয়স অনুযায়ী সেইবোৰ যদি কৰি থাকে তেতিয়াহ'লে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। যদিহে বয়স অনুপাতে আপোনালোকৰ সন্তানৰ ওজন কমি আছে তেতিয়াহ'লে ডক্টৰৰ লগত কনচাল্ট কৰিব কিমান ৱেইট থাকিব লাগে। প্ৰত্যেকটো শিশুক আমি মাকৰ গাখীৰ খোৱাটো বহুত বেছি জৰুৰী। যদিহে কিবা সমস্যা থাকে তেতিয়া ডক্টৰে ফৰ্মুলা মিল্ক দিয়ে আৰু সেইমতে খুৱাব লাগে। আৰু তাৰপিছত আহোঁ, যেতিয়া 6 মাহ পাৰ হৈ যায় আমি সন্তানটোক কি খুৱাম সেই লৈ আমি সমস্যাত পৰোঁ, বিশেষকৈ মাতৃসকল। গতিকে সন্তানটোৰ ওজন বঢ়াবৰ কাৰণে কলে বিশেষকৈ সহায় কৰে। কল আপোনালোকে খুৱাব পাৰে। যদি কল খাব নিবিচাৰে তেতিয়া গাখীৰৰ লগত খুৱাব পাৰে। যেনেদৰে শিশুটোৱে বিচাৰে তেনেদৰে আপোনালোকে খুৱাব। তাৰপিছত আহোঁ আলু, মিঠা আলুৰ ক্ষেত্ৰত। আলু আৰু মিঠা আলুত বহুত বেছি পৰিমাণে কাৰ্বহাইড্ৰেট থাকে আৰু যিখিনিয়ে নেকি আমাৰ সন্তানটিৰ ওজন বঢ়াত সহায় কৰে। ঘিউ আৰু বাটাৰ দিব পাৰে। ঘিউ আৰু বাটাৰ খানাৰ লগত মিহলাই আপোনালোকে সুবিধা অনুযায়ী শিশুটিয়ে যেনেদৰে খায় আপোনালোকে তেনেদৰে দিব। লগতে বতৰৰ ফল মূল শিশুটিক দিবলৈ চেষ্টা কৰিব লাগে। তাৰপিছত বাদামৰ ক্ষেত্ৰত কাজু আৰু এলমণ্ড দিব পাৰে। তেনেদৰে দাইল দিব পাৰে, পৰঠা দিব আৰু লগতে কণীত প্ৰটিন থাকে, গতিকে ৱেইট বঢ়াত বহুত বেছি সহায় কৰে। মই ৱেইট বাঢ়িবৰ কাৰণে এইকেইটা খাদ্যৰ কথাই আপোনালোকক ক'লোঁ যিকেইটা মই মোৰ ছোৱালীক খুৱাইছিলোঁ, আৰু নিশ্চয় ৱেইট গেইন হ'ব বুলি মই কথা দিছোঁ, কথা দিব পাৰোঁ কাৰণ মই ছোৱালীক খুৱাইছিলোঁ। এতিয়া কথা হ'ল ল'ৰা ছোৱালীয়ে ফল মূল খায় বুলিয়ে এনি টাইম ফল মূল দি থাকিব নালাগে। ধৰক ৰাতিপুৱা ভাত খালে বা খিচিৰি খালে তাৰ পিছতহে আমি ফল মূলটো দিব লাগে, 1 ঘণ্টাৰ পিছত বা 2 ঘণ্টাৰ পিছত। বিস্কুটবোৰো দিওঁ। আচলতে ল'ৰা ছোৱালীক বিস্কুটৰ পৰা যিমান বেছি আঁতৰাই ৰাখিব পাৰে সিমান বেছি ভাল, কাৰণ পেটটোহে ভৰাই ৰাখে কিন্তু ৱেইট গেইন নকৰে। গতিকে মই আজি ইমানেই ক'লোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে ফেচবুক পেজত চাই আছে তেওঁলোকে প্লিজ ফ'ল' কৰি যাব। মই তেতিয়া নতুন নতুন ভিডিঅ' আগবঢ়াবলৈ উৎসাহিত হ'ম। গতিকে আজিলৈ আহোঁ, বাই বাই।